তই গোলাপী বিহু চাব নাযায় আজি ক'ত বিহু আছে এলাহে ক'বা লাগছা মোক তই এক বছৰ আগতে ক'বা লাগছিলি বিহু চাব যাম ওলাবি আৰু কাক কৈছা বিহু চাব যাম বুলি আৰু গোটাই ৰাস্তানকে কৈছো বিহু চাব ওলাবি ভিত্তি উঠা তই কৈছো বিহু চাব ওলাবি আজি শুনিলা আৰু সেই ভং লাগ পোৱা নাই বিহু চাব যাবা তই বান্দৰী তুই যাবা যাবি নাজানাই মই ইমান পইচা নাই নহয় চবক কৈ মই কৈ কৰি লৈ ইনকে খুৱাম ঠিকছে তাতে ঘৰৰ নিচিনা তই মই নাজান তোৰ লগত তুই 1 টাকাও নুখুৱাইছ মোক তুই এনেকে কিয় কয় 5 টাকা খুৱাম যে মই তোক আজি বিহু চাব যাই তুই মোক 5 টাকা খুৱাবি মোক তুই মমো খুৱাব লাগিব মমো তই গোলাপী মমো কেনা বস্তু ৰেষ্টুৰেণ্টত পায় মমো ৰেষ্টুৰেণ্টত পায় ডাইৰেক্ট কিবা ফিটিং কৰা বস্তু নেকি বিয়াৰিং থিয়াৰিং নেকি তই মূৰ্খ নহয় ৰে মমো চিকেন বিৰিয়ানী হিলা বস্তু হিলা আৰু কেনা বস্তু ৰে লাৰু যে পিঠা না যে চাহৰ নিচিনা যে আৰু জুচ দে তালৰ যে খাবা লাগে সেইটা কয় মমো মই মল্লো দে কি হওক বা আৰু লাৰু চাহৰ নিচিনা বোলে জুচ দে মল্লো দে মই কিবা মমো মই চুমা দিম দি তোক কিমান লয়নো সিটো বস্তু হাফ প্লেট 40 টাকা লয় ফুল প্লেট 80 টাকা লয় তই গোলাপী এটা খাৱা বস্তু ভাল নহয় দেই তই পেট নষ্ট কৰে আৰু গেষ্টিক হপা হয় মোৰ গেষ্টিক হওক দে তুই খোৱাবি না নোখোৱা হাফ প্লেট সেইটা কথা ক মই মানটা নিজে ডিপিৰাৰ পে কিছু খাবা পাৰা নাই 140 টাকা দি কিবা খুৱাব লাগব মমো কি ভাবি আছা মমো হাফ প্লেট খাম না নাখাম 40 টাকা যাব সেইটা কাৰণে ভাবি আছা নাকি তই মমো খাবি 40 টাকা তাকে ক'বা লাগে না মই কিবা বেলেগ কথা চিন্তা কৰি আছিলো জানা কি কথা চিন্তা কৰি আছিলি মোক ক না নহয় ষ্টেচন উঠবা পাৰিম না নৰিম সেইটা কথা চিন্তা কৰি আছিলো জানা মধুফল তুই মমো খোৱাবি না নোখোৱা সেইটা কথা ক সেই আলটু ফালটু কথা বাদ দি চাহ গোলাপী তুই হিলা কথা নকৈছা তুই হাফ প্লেট নহয় ফুল প্লেট খা মই আহি নাযায় মই পইচা দিম না মই দিম মমো খোৱাবি না নোখোৱা সেইটা কথা সুধি আছে ফুল প্লেট খুৱাম গলৰ লগে খুৱাম মই একলাই পালাম বিহু যাব যাম একলাই কি ভাবি আছা মোক ক না অলপমান মই ভাবি আছো তাতে মমো পাম না বিদ্যা কৰিলো কিছু ভাবা নাই তাইৰ বাহিৰে ময়ো যাম কোনটো তোৰ লগত তই যাবি তুই কেমান কয় থৈ হেৰি তোক ষ্টেজত উঠবা কাৰণে মাথা মাৰিম কিবা কায়দা কৰি উঠে দিমেই তোক তুই তাতে ছেক্ৰেটাৰী না তুই উঠে দিব পাৰবি নিমখ ভাজি খাব খোলা নাই সি মোক ষ্টেজত উঠে দে বাছ হিলা কথা নকবি নহয় কি কম তুই কি শতানৰ ছেক্ৰেটাৰী নেকি বান্দৰী মোক কি শতানৰ ছেক্ৰেটাৰী বুলি ক'ব লাগছা নেকি মই কাক শতান কৈছো ৰে মই এক ভাবছিলো ভাল বুলি এইটো মহাকাল এৰ লগত ঘূৰবা নৰা বাছ হিলা কথা নকবি মই তোৰ লগত ফাংচন চাবাই নাজান হৈছে মই ঘৰত যাই ক'ব লাগিব নহ'লে মোৰ 80 টাকা খিয়াব কম আপি মানুহতে কিয় ফাংচন চাবা যায় মই ফাংচন চাবা নাযা হৈ কি তুই ভাল পালি নেকি মই ফাংচন চাবা যামেই তোৰ লগত মই মমো খাবা পাৰি দোস্ত যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে জটা চেনেলেৰে মাৰি এটা সাবস্ক্ৰাইব কৰি দিব আৰু যদি বেয়া লাগে তেনেহ'লে ডিসলাইক মাৰি নিকাল যাব আমাৰ কৈ বাত নেহি যদি